নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ফুলৰ এইটো সিটো বহুতো লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আপোনালোকক প্ৰথমতে মোৰ বাগিচাত ফুলি থকা কিছুমান ফুল দেখুৱাইছোঁ, লগতে এটি চুটি ভিডিঅ' বনালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আনলৈও শ্বেয়াৰ কৰি দিব। আৰু যদিহে ভৱিষ্যতলৈ এইখিনি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে বেল আইকনটো দবাই ৰাখিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব দেই। এতিয়া কথা হ'ল এজোপা লিলিয়াম। আপোনালোকে সকলোৱে চিনি পায়। ইয়াত দুটা পুলি আছে। দুটা পুলিৰ বেলেগ বেলেগ কালাৰ ওলাব নেকি সম্ভৱ। কি কালাৰ হয় ক'ব পৰা নাই, কাৰণ প্ৰথমতে মই ইয়াৰ আলুহে কিনি আনিছিলোঁ। আৰু এইটো টেঙেচীৰ দৰে, ঠিক টেঙেচী ফুলো ফুলে, পাতখিনি দেখিবলৈ বৰ সুন্দৰ লাগে। আনি ৰুলোঁ, বৰ জোপোহা হ'ল। এতিয়া বেছি জোপোহা হোৱাৰ কাৰণে আধা উঘালি পেলালোঁ, কমাই দিলোঁ অলপ। টাবটোত নহ'লে বহুতখিনি সাৰ টানি ৰাখে। এতিয়া আহিছোঁ সকলোৰে মৰম লগা এজোপা ফুল, গ্লেডিলাছ। শীতৰ প্ৰত্যেকৰ ঘৰে ঘৰে থাকে। কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু বহুত ভাল লাগে। আৰু এইজোপা লগতে ডালিয়াখিনি ফুলিছে, আৰু কিছুমান ডালিয়া বহুত ৰুই থৈছোঁ, সেইখিনি ফুলিব লাগে যে। এই ফুলি থকাকেইটা দেখুৱালোঁ আপোনালোকক। তাৰপিছতে গ্লেডিলাছজোপা আচলতে সঁচাকৈ ভাল লাগে। সেইকাৰণে ইয়াক ঘৰৰ সন্মুখত এটা হ'লেও পুলি নৰুলে মনটো ভাল নালাগে। আৰু এইটো এটা পাৰ্মানেণ্ট ফুল, কালাঞ্চু। এইটো সৰু এটা ডাঙৰ এটা, দুটা প্ৰজাতিৰ আছে মোৰ ঘৰত। আৰু আপোনালোকৰ ঘৰত যদি কিবা প্ৰজাতি আছে ভাল ভাল দিবচোন মোক। এইটো কালাঞ্চুৰ, এইটো হ'ল সৰু প্ৰজাতিটোৰ। আৰু এই ফুলিলে ধুনীয়া লাগে, অলপ পাত বাহাৰৰ দৰে পাতবিলাক। আৰু ই জোপোহাকৈ ফুলে, আৰু গোটেই ফুলে গছজোপাক সুন্দৰ কৰি এটা সুন্দৰ ৰূপ দিয়ে। আৰু দুদিনমানৰ পিছত ই বহুত সুন্দৰ ৰূপ ল'ব। লগতে কালাঞ্চু আৰু আছে অলপমান ডাঙৰ জাতিটো আছে, ডাঙৰ জাতিটো গোলাপৰ দৰে। ঠিক ফুলটো ডাঙৰ হয় যদিও গোলাপৰ সমান নহয়, সৰু। তথাপিতো মানে পাহি বেছিকৈ আছে। ইয়াতো 4-5টা পাহি দেখিছেনে? এইটোত কিন্তু পাহিবিলাক বেছি আছে। লগতে আপোনালোকৰ মই দেখুৱাম মোৰ জেৰেনিয়ামখিনি কেনেকুৱা প্ৰজাতি আছে পিছফালে শেষলৈ দেখুৱাম। আপোনালোকে ভিডিঅ'টোৰ শেষলৈ চাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। এইখিনি ফুলিছে দেই এতিয়া, কিন্তু এইখিনি মই জাষ্ট আগতে ভিডিঅ'টো বনোৱাৰ কাৰণে কমি আছিলে। মই আগতে এইখিনি ভিডিঅ'টো কৰা, ৰেকৰ্ডিং কৰা। আজি এই ফুলখিনি ফুলি আছে, বহুত ডাঙৰকৈ জোপোহা হৈ ফুলি আছে। এইটো চাওক, এইটো অলপমান ডাঙৰ প্ৰজাতিৰ কালাঞ্চুটো। পাতবিলাক সৰু কিন্তু ফুলটো অলপমান ডাঙৰ হয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন কালাঞ্চুটোৰ। তাৰপিছতে মই আপোনালোকলৈ লৈ আহিম আৰু বিবিধ ফুল। আজি মই এই ভিডিঅ'টোত ভালেকেইটা ফুল মোৰ বাগিচাত থকা দিব বিচাৰিছোঁ। আপোনালোকে চাব, কেনেকুৱা পায় জনাব। আৰু এটা প্ৰজাতি চিলভিয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মোৰ তাত এই 2-3টা কালাৰৰ আছে চিলভিয়া। সদ্যহতে বহুত ফুলিছে, কিন্তু মই এইটো আগতে বনোৱা ভিডিঅ'খনহে, আপোনালোকে ফুল বেছিকৈ দেখি পোৱা নাই। এইখিনি আৰু চাওকচোন কিমান তলত ফুলিবলৈ লৈ আছে। এইখিনি গোটেইখিনি আৰু ফুলিব। এইখিনি এতিয়া ফুলিলে, কিন্তু মই এইটো আগতে কৰা ভিডিঅ', গতিকে ফুলবিলাক অলপ কম দেখিছে। ভাল লাগে শীতত এই চিলভিয়া ফুলে
বহুত এটা সুন্দৰ বাৰ্তা কঢ়িয়াই অনাৰ দৰে লাগে। ফুলনিত পখিলা বহুত পৰি থাকে, যদিও এই ফুলটো দেখিছে নহয়, এইটো ফুলেও আমি ঠিক পখিলাৰ দৰে দেখা পাওঁ। ইমান সুন্দৰ চাওকচোন। নামটো পেঞ্চি, ফুলনি শুৱনি কৰা এবিধ ফুল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই। আৰু বহুত ফুলি আছে বৰ্তমান। এইটো আগতে ভিডিঅ' কৰা বুলি প্ৰথমতে কৈছোঁ, সেইকাৰণে অলপমান কম দেখিছে। মই আজি এতিয়া সন্ধিয়া হৈ গ'ল, পৰৱৰ্তী পৰ্যায়ত আকৌ এই গোটেই ফুলখিনি এবাৰ আপোনালোকক দেখুৱাম। এইটো সেই তলত সোমাই আছে দেখিছেনে? এইটো কি হয় নহয়, সকলোৰে প্ৰিয় নাৰ্জী। আৰু দেখিছে এইটো মই এই যোৱা বছৰ ফুলি হৈ আছিলে, অলপমান ছাইডত ৰুই ৰাখিছিলোঁ ছাইডফালে। এই কালাঞ্চোজোপা আৰু এটা কালাঞ্চো পুলি সেই ভাঙি গৈছিলে, ৰুই দিছিলোঁ। আৰু কিছুমান পিটুনীয়া ঠাৰিবিলাক ভাঙি যায়, মই য'তত গুজি দিওঁ সেইবিলাক ফুলি থাকে। বৰ্তমান ফুলি আছে। ডালিয়াও বহুত তেনেকৈ ফুলিছে। ডালিয়া ডালবিলাক ভাঙি গ'লে গুজি দিওঁ, বাচি যায়। পেঞ্চি, ডালিয়া, পেঞ্চিবিলাক বাৰু পুলিটো কিনা হৈছিলে দেই, পেঞ্চি পুলিকেইটা। তাৰপিছতে ভিতৰত আৰু এটা মানুহৰ ঘৰে ঘৰে ভিতৰতো দেখে বাহিৰতো দেখে সকলোৱে প্ৰিয় পইনচেতিয়া। পাতবিলাক ৰং ধৰে, ফুলৰ দৰে হয়। সেই পইনচেটিয়াজোপা আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ। এতিয়া সকলোৰে ভাল লগা শীতৰ আমেজ দিয়া সকলোৰে প্ৰিয় ইন্দ্ৰমালতীজোপা। ইন্দ্ৰমালতী ভালেকেইটা প্ৰজাতিৰ আছিলে, যদিও এইজোপা প্ৰথমৰ পৰা ফুলি এতিয়ালৈকে ফুলি আছে। আৰু ভাল লাগে ইন্দ্ৰমালতীৰ পৰশে পুৱাটো জীপাল কৰি ৰাখে। তাতেই আপোনালোকে শুনিছে চৰাইৰ মাত, ৰাতিপুৱাই চৰাইৰ মাত। আৰু এই ফুলবিলাকক চাই চাই ৰাতিপুৱা মনটো বহুত ভাল লাগে। ৰাতিপুৱা সেই স্কুল যোৱাৰ আগেলৈকে এইখিনিকে ফুলখিনিকে যতন লওঁ অলপ, আৰু ফুলখিনি ঠিক ঠাক কৰিহে সদায় বিদ্যালয়লৈ ওলাই যাওঁ। গতিকে আপোনালোকে কেনে পালে জনাবচোন। শ্ৰীমতীয়ে ৰুই যায়, মই পুৱাতে পানী দিওঁ, দুইজনে মিলি পানী দিওঁ। এনেকৈ ফুলবিলাক আচলতে যতন লৈ ভাল লাগে বা মনটো প্ৰফুল্লিত হয়। আৰু যেতিয়া বিদ্যালয়ৰ পৰা ঘূৰি আহোঁ সন্ধিয়া পৰত বা দুপৰীয়া পৰত, তেতিয়া ফুলত পৰি থকা পখিলাখিনি দেখি মনটো কিমান যে ভাল লাগে। আপোনালোকে ৰুই চাব। তেনেকৈ যিসকলে ফুলক ভাল পাবলৈ শিকা নাই, ভাল পাই চাবচোন। আপোনালোকৰ মনটো কেনেকুৱা লাগে প্ৰকাশ কৰিব, তেতিয়া ইমান ভাল লাগে। আৰু মই আপোনালোকৰ লৈ আহিছোঁ আৰু বিভিন্ন প্ৰজাতিৰ ফুল। আৰু কাইলৈ হয়তো আৰু এটা ভিডিঅ' দিম, মই বনাই ৰাখিছোঁ পুৰণা পিটুনীয়া যি দুদিনমানৰ আগতে এইবিলাকৰ লগতে ৰেকৰ্ডিং কৰা পিটুনিয়াৰ কিছুমান ফুলি, এইখিনি পিটুনিয়াখিনি ফুলিব লৈছিলে। এতিয়া কিন্তু জাক জমক হৈছে, পিটুনিয়া গোটেই ঘৰটো নেদেখা হৈছে। ঘৰটো লুকুৱাই ৰাখে পিটুনিয়াখিনি। মই দেখুৱাম আপোনালোকক কাইলৈ ভিডিঅ'টোত। আজি মই এই পুৰণা ভিডিঅ'টোহে মই এডিট কৰি আছোঁ। আজি যিখিনি ৰেকৰ্ডিং কৰিছোঁ সেইখিনি মই কাইলৈ দেখুৱাম ধুনীয়াকৈ, পিটুনিয়াকে আদি কৰি বাকী ফুলবিলাক। এইখিনি কিন্তু পুৰণা ভিডিঅ'টো যিটো ৰেকৰ্ডিং কৰিছিলোঁ সেইটো মই আপোনালোকলৈ লৈ আহিছোঁ। এনেকৈয়ে আচলতে ফুলবিলাকক যতন লৈ থাকিলে বেলেগ কথা সকলো পাহৰি যোৱা হয়। আৰু ফুলৰ মাজতে সদায় মিলি যাওঁ। তেনেকৈ ফুলখিনিকে যতন লৈ পাৰ কৰোঁ দিনটো, আজৰি সময়কণ। আৰু তাতে আপোনালোকলৈ মাজে সময়ে কৰা ৰেকৰ্ডিং এটা ভিডিঅ' আকাৰে প্ৰেৰণ কৰোঁ সময় পালে। যদিহে সময় নাপাওঁ তেনেকৈয়ে গুচি যায়, তথাপিতো দিবলৈ চেষ্টা কৰোঁ। তাতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা বা তেওঁলোকৰ কাৰণে কিছুমান পৰিকল্পনা কৰা সেইখিনি আছেই। সেইটোৱেই। গতিকে আপোনালোকক কথাখিনি ক'লোঁ। লৈ আহিছোঁ, মই আগতেও দেখুৱাইছিলোঁ ভালেকেইটা প্ৰজাতিৰ জৰবেৰা। এয়া এটা প্ৰজাতিৰ জৰবেৰা ফুলি আছে ঘৰত। আৰু আছে ফুলিবলৈ ভালেকেইটা ফুলি, বেলেগ বেলেগ হেৰিও আছে। এটা জৰবেৰা ফুল যদি আপুনি এবাৰ ৰুই লয়, গোটেই বছৰটো আপুনি জৰবেৰা পাই থাকিব। গোটেই বছৰটো নহয়, বছৰে বছৰে পাই থাকিব, পুলিটো বাচি যায়। কিন্তু অলপমান গুৰিটো অলপমান যতন ল'লেই হ'ল, যাতে মৰি নাযায়, পানী পাই নাযায়। পানীত ডুব গ'লে হেৰি হয়। কিমান ধুনীয়াকৈ ফুলিছে দেখা নাইনে? ভাল লাগিছে ন?
তাৰপিছতে মই সদায় দেখাই থকা মোৰ এই গেজৰ পৰা আৰু এইখিনি ফুলিব লৈছোঁ দেই। লগতে এইখিনি যিখিনি সদায় দেখুৱাই থাকোঁ আপোনালোকক, ছোৱালীজনীয়ে ৰেকৰ্ডিং কৰিছে, আপোনালোকে শুনকচোন কেনেবাই জনাব। ইমান ধুনীয়া ধুনীয়া দেখিছে, এয়া ইমান ধুনীয়া। লাই শাকবোৰ বহুত ডাঙৰ ডাঙৰ হয়। এয়া সৌফালে সেয়া ওপৰত আছে, ইমান ধুনীয়া ধুনীয়া এইবোৰ। চাওক, আমাৰ ফুলনি বাৰীখন। এয়া এইজোপা বহুত ধুনীয়াকৈ ফুলিছে, চাওক। এইজোপা কি কয় জানো, মই নামটো পাহৰি থাকিলোঁ। এতিয়া আমাৰ এই ফুলখিনি চাওক, ইমান ধুনীয়া। এইবোৰ মানে এতিয়া অলপতে ফুলখিনি ইয়াত থৈছে, ভাল লাগে এনেকুৱা ফুল থাকিলে। এতিয়া ইমানতে ভিডিঅ'টো সামৰিছোঁ আৰু দেই। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি আমাৰ ভিডিঅ'বোৰ আকৌ চাবলৈ লাগে তেনেহ'লে বেল আইকন দবাই দিব। এনেকৈ ছোৱালীজনীয়ে কেতিয়াবা কেতিয়াবা ৰেকৰ্ডিং কৰি থাকে, কিছুমান ভিডিঅ' বনায়, আৰু নিজে ইউটিউবৰ ভিডিঅ' খুব বনাই থাকে। ইউটিউবত মাকে চাই থাকে নহয় ভিডিঅ'বিলাক, তেনেকৈ জীয়েকে বনাবলৈ চেষ্টা কৰে। সেই এনেকুৱাকৈ আৰু কিছুমান কামত লাগি থাকোঁ। আছিলে মোৰ আগতে জেৰেনিয়ামখিনি যিখিনি কাটিং কৰি ৰুইছিলোঁ, গোটেই বছৰটো ফুলি থাকে প্ৰায় জেৰেনিয়াম। আপোনালোকে জাষ্ট ইয়াক কাটিং কৰি ৰুব লাগিব, কিন্তু ইজাত পুলি হ'লে, যিটো গুটি পুলি হ'লে টাইম লাগে ফুলিবলৈ, ই কিন্তু মোৰ গোটেই বছৰটো ফুলি আছে, বছৰ 12 মাহে। আৰু কাটিং কৰি কৰি আপোনালোকে ইয়াৰ পুলি বনাব পাৰে। যদি আপুনি জেৰেনিয়ামৰ গুটি কিনে বজাৰত, ইমান দাম, এটা পুলিৰ দাম কিমান লয় আপুনি জানেই। পুলি কিনিলেও ডাঙৰকৈ যদি এনেকুৱা এটা ডাঙৰ পুলি আপুনি যদি কিনিব বিচাৰে, বহুত ল'ব। গতিকে মই জেৰেনিয়ামৰ কাটিং কৰি ৰুইছিলোঁ, প্ৰায় 20 জোপামান হ'ল। এজোপাৰ পৰা, যোৱা বছৰ গছজোপাৰ পৰা 20টামান ৰুইছিলোঁ। আৰু বেলেগ প্ৰজাতিৰো আছে মোৰ জেৰেনিয়াম। গতিকে আপোনালোকে এইখিনি কাটিং কৰি ৰুলে বহুত ধুনীয়াকৈ ফুলে, আৰু ইয়াৰ প্ৰডাকশ্যন ভাল হয়। বছৰ 12 মাহ ফুলি থাকে। ভাল লাগিছে নহয়নে ফুলপাহ, ইমান সুন্দৰ। চাওকচোন, ৰাতিপুৱাই চৰাই মাতৰ কুলুক, এই ফুলবিলাকে মনটো মুহি নিয়ে পায়, বহুত ভাল লাগে। সেইটো ফুলিবলৈ লৈছে, আৰু বাকী গছবিলাকতো সেই একেই প্ৰায় ভাগত তেনেকুৱাকৈ আছে। এইবোৰ এতিয়া ফুলৰ কলি ওলাবলৈ লৈছে। আমি যদিহে পৰৱৰ্তী পৰ্যায়ত এই ডালটো আমি কাটিং কৰিব পাৰিম, পিছত ৰুব পাৰিম, সেইটো পাৰিম, এইকেইটাও পাৰিম। আপোনালোকে তলত দেখিছেনে, এইটো মেক্সিকান পিটুনিয়া পুলি ওলাই আছে। আপোনালোকে দেখি চাব, এইটো এইয়া মেক্সিকান পিটুনিয়া পুলি। এইটো গৰম দিনত ফুলিব দেই, ঠাণ্ডা দিনত নহয়। সকলোৱে ইমান পাৰে ইমান সুন্দৰকৈ মনোযোগ দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে অন্তৰৰ পৰা সকলোকে ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।